নমস্কাৰ। আমি এতিয়া নৱগ্ৰহ মন্দিৰত আহিছিলোঁ। গেট বন্ধ আছে, এতিয়া খোলা নাই, তথাপি মানুহবিলাক আহি আছে। বন্ধ থাকিলেও ইয়াতে বান্দৰ কিন্তু বহুত আপোনালোকক দেখাই আছোঁ। ওচৰলৈ খেদি খেদি আহে, এয়া বান্দৰবিলাক ওচৰলৈ খেদি খেদি আহে। সেয়া আমি ভিতৰলৈ এনেই সোমাই আহিছোঁ, চবেই এনেই দৰ্শন কৰিছে ভিতৰত, কিন্তু মই ভিতৰত নাযাওঁ। ভিতৰলৈ নাযাওঁ। এয়া আন্ধাৰ আন্ধাৰ হৈ আছে, পোহৰ নাই বাৰু ইমান। এয়া আপোনালোকক দেখাই আছোঁ বাকীখিনি। এয়া আজি বন্ধ আছে, গধূলিৰ টাইম, দেওবাৰ যিহেতু। আহিছিলোঁ খোলা থকা বুলি, বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, যিহেতু অহা হোৱা নাছিল, সেইকাৰণে আজি আহিছিলোঁ। এয়া আপোনালোকক বান্দৰবিলাক আহিছোঁ, কাপোৰ চাপোৰে টানি আছে, খেদি খেদি আহি ভয়ো লাগিছে। হা, মোবাইলো লৈ যায় নেকি? বাপৰে, ইমান ওচৰলৈ খেদিয়ে, ভয়ো লাগে বান্দৰকেইটাক। ইমান বান্দৰ আছে ইয়াতে নৱগ্ৰহ মন্দিৰত। আগতেও আহিছিলোঁ, আগতেও বহুত বান্দৰ আছিল। এতিয়াও কাপোৰ চাপোৰ এইবিলাক টানি আছে, এয়া কাপোৰবিলাক টানি টানি নি আছে, কিন্তু ভাল লাগে আহি, বেয়া নালাগে। আপোনালোকক পৰিৱেশটো দেখাই আছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যে। বাই।